welcome to munmisvlog আৰু আজি বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিছো কিয়নো বহুত দিনৰ পৰা মই শৰ্ট ব্লগে কৰি আছিলো ব্লগ মানে ৰাইট শৰ্ট ভিডিঅ'তে দি আছিলো সো আজি ভাবিলে এটা লং ব্লগ কৰো কিয়নো আজি এটা স্পেশাল ডে হয় আৰু এতিয়া ৰাতিয়ে হল একচুয়ালি ব্লগটো আৰম্ভ কৰোতে কিয়নো আজি হৈছে আবিৰ বাৰ্থডে আৰু দিনটো মই শুট কৰা নাই কিয়নো তাৰ আজি ৰেগুলাৰ স্কুল আছিলে আৰু আজি তাৰ কিবা টেষ্ট পেপাৰো আছিলে সো হেতু কাৰণে দিনটো হেবিলা কামতে বিজি আছিলো সো মই একোৱে ব্লগ মানে শুট কৰা নহল আৰু এতিয়া বাহিৰত সাংঘাতিক বৰষুণ পুৰা বৰষুণ অলপমান দেখাই দিও কেমেৰা ফোকাস কৰিছে নাই নাজানো বৰষুণ পুৰা দি আছে সো হেয়া হাজবেণ্ড আহি পোৱা নাই এতিয়া আহিব আৰু সো মই কি কৰিলো অকণমান জাস্ট তাক মানে অকণ স্পেশাল ফিল কৰাবৰ কাৰণে অকণমান জাস্ট ডেকোৰেশ্যন কৰি ললো আৰু বিশেষ বাৰ্থডে পতা নাই সো স্কুলতে যিখিনি কৰিব লাগে সেইখিনি কৰিলো স্কুললে অলপমান স্নেক্স কিবা কিবি দি পঠিয়াইছিলো সো সেইখিনি স্কুলত আহি সেলিব্ৰেট কৰি আহিলে আৰু সো মই অকণমান এতিয়া এইখিনি অকণমান জাষ্ট ডেকোৰেশ্যন কৰি থৈছোঁ এতিয়া কেক কাটিব আপিয়ে আৰু ভাবিছোঁ এতিয়াৰ পৰা অকণমান ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখাই যাম যিহেতু আজি বাহিৰত ডিনাৰ প্লেন কৰিছোঁ সো আপোনালোককো লগত লৈ যাম গতিকে চাই থাকিব ব্লগটো আৰু এইফালে মই অলপমান তললৈ যাব লগা হৈছিল কিবা এটা বস্তু আনিবৰ কাৰণে আৰু পুৰা বৰষুণ দি আছে আৰু এইফালে হাজবেণ্ড তিতি ওলাইছেহি আৰু পুৰা তিতিলা Wondering how to make a play all night. Looking your way from out of sight. Thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Oh yeah, মই হৈ গলো ৰেডি আৰু আজি বাৰ্থডে বয়ক দেখুৱাই নাই আপোনালোকক সো বাৰ্থডে বয়ক দেখুৱাম এইয়া অভিও ৰেডি হৈ গ'ল সো আমি ওলাই যাম এতিয়া ডিনাৰ কৰিবলৈ আগেটো কেকটো কাটিং কৰি লম কেক আমি ঘৰত কাটিং কৰিম তাৰ পিছত আমি ডিনাৰ কৰিবলৈ যাম আৰু এটো মই সিম্পল টপ এটা আৰু ট্ৰাউজাৰ এটা পিন্ধিছো হাই ৰেডি সো হেয়া এতিয়া কেক কাটিং কৰি লওঁ আৰু আপোনালোকক দেখাই আছো Wondering how to make a play all night. Looking your way from out of sight. Thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right. Ask what you're drinking, ask what you like. Said you look good in the dim bar light. So damn cheesy. Who'd have thought you'd fall for somebody like me? আমি ওলাই আহিলো ডিনাৰ কৰিবলৈ বুলি আৰু আহোতে বহুত লেটে হৈ গ'ল অলৰেডি 10টা বাজিবৰে হ'ল কিয়নো বাহিৰত বহুত বেছি বৰষুণ এতিয়াও বহুত বেছি বৰষুণ দি আছে সো এতিয়া জাস্ট সোমাওহে মানে সোমাবলৈ লৈছো মই বোলো ব্লগত কৈ দিওঁ কথাটো Wondering how to make a play all night. Looking
your way from out of sight. Thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right, ask what you're drinking, ask what you like. Said you look good in the dim bar light. So damn cheesy. Who'd have thought you'd fall for somebody like me? When you asked my name, I panicked, so out of my league. And your body was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting for somebody like me. Somebody like me. Somebody like me. Took you out and showed you the city. How'd you let somebody so pretty's what they said. So আমি খাইছিলোঁ জামাইকান কাবাব আৰু এইটো বহুত টেষ্টি লাগিলে আৰু ডিফাৰেণ্ট টাইপৰ টেষ্ট হয় হাৰ্বছবিলাক বাহিৰৰ হয় ক্ৰিমি টেক্সচাৰ এটা আছে অলপ চুইট এণ্ড স্পাইচ হয় অভাৰঅল 10 out of 10 ইৰানী কাবাব ओके एक सेकंड ठीक है सो बेसिकली তেওঁলোকে আমাক সাজেষ্ট কৰিছিলে ইৰানী কাবাব ল'বলৈ এইটো এটা কাবাবে হয় ক্ৰিমি চিজ আছে ওপৰত ফ্ৰাইড অনিয়ন আছে আৰু বহুত বেছি স্পাইচি নহয় অলপ সুইট বাট টেষ্ট ইজ ডিফাৰেণ্ট দিছ ইজ অলছ' নাইচ অলপ অলপ ফ্ৰাইড অনিয়ন আছে চ' অলপ সুইট হয় নট চ' স্পাইচ বাট ইয়া ইটছ অভাৰঅল গুড আমাৰ খাই বৈ আৰু এইফালে মা আহি আছে আৰু বহুত দেৰি হৈ গ'ল আৰু ইমান বেছি বৰষুণ দিয়ে আছে চ' সেয়া আৰু এতিয়া যাওঁ ঘৰলৈ চ' ব্লগটো আৰু ভাবিছোঁ দীঘলীয়া নকৰোঁ এইখিনিতে সামৰি থৈ দিওঁ আহা চ' কেনেকুৱা লাগিলে ডিনাৰ মাছ চ' মই অকল কাবাবছ খালোঁ ইয়াত আৰু বেছি একো খোৱা নাই অভিয়ে কিবা কিবি খালে আৰু তাৰ চইচৰ মতে অ'কে চ' সেয়া আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ আৰু দেই ইয়াতে সামৰি থৈছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ গৈ পেলাই আৰামছে শুই দিলে হ'ল কাৰণ আৰু এটা ভাল কথা আছে কাইলৈ হলিডে চ' কাইলৈ আমি ৰেষ্ট কৰিম অকণমান কাইলৈ আমি চিল কৰিম চ' ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ ব্লগটো ইমানতে সামৰিছোঁ টেক কেয়াৰ বাই বাই